নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে লাৰ্ণিং পইণ্ট আছামৰ ইংলিছ গ্ৰামাৰ প্ৰেক্টিছ ক্লাছৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিত HSLC এক্সাম 1998 চনত অহা ট্ৰান্সলেশ্যনবোৰ মানে অসমীয়াৰ পৰা ইংৰাজী অনুবাদ কৰিবলৈ শিকিম। যদি ভিডিঅ'টো চাই ভাল পোৱা তেন্তে তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা। আহাচোন ভিডিঅ'টি আৰম্ভ কৰোঁ। অসমীয়া বাক্য এটাক ইংৰাজীলৈ অনুবাদ কৰোঁতে মই আগতো কৈছোঁ, আজিও কওঁ যে বাক্যটো ভালদৰে পঢ়ি বুজিব লাগে যে বাক্যটো কোনটো টেন্সত দিয়া আছে আৰু সেই টেন্সৰ গঠন অনুযায়ী কৰিব পাৰিলে অতি সহজতে এটা অসমীয়া বাক্যক ইংৰাজীলৈ অনুবাদ কৰিব পাৰি। HSLC এক্সাম 1998 চনত অহা প্ৰথম ট্ৰান্সলেশ্যনটো হৈছে যে তোমাৰ দেউতাৰা কালি আমাৰ গাঁৱলৈ আহিছিল। তোমাৰ দেউতাৰা কালি আমাৰ গাঁৱলৈ আহিছিল। তো আহিছিল কোন টেন্সত দিয়া আছে? ফাৰ্ষ্ট ইনডিফিনিট টেন্সত দিয়া আছে। আৰু ফাৰ্ষ্ট ইনডিফিনিট টেন্সৰ গঠন কি হয়? প্ৰথমতে ছাবজেক্ট, তাৰপিছত ভাৰ্বটো মানে ভাৰ্বৰ ছেকেণ্ড ফৰ্ম, আৰু ইয়াৰ পিছত কি হয়? অবজেক্ট, তাৰপিছত আদাৰ্ছ। তো ইয়াৰ ছাবজেক্ট কোনটো হয়? তোমাৰ দেউতাৰা মানে ইয়ৰ ফাদাৰ। তো ইয়ৰ ফাদাৰ, ভাৰ্ব কোনটো? আহিছিল। চ' ইয়াত কেম হ'ব। ইয়াৰ পিছত কলৈ আহিছিল? আমাৰ গাঁৱলৈ, টু আৱাৰ ভিলেজ। কেতিয়া আহিছিল? য়েষ্টাৰডে, কালি আহিছিল। তো ইয়াক লিখিলে কি হ'ব? ইয়ৰ ফাদাৰ কেম টু আৱাৰ ভিলেজ য়েষ্টাৰডে। নিশ্চয় তোমালোকে বুজি পাইছা। ইয়াৰ পিছত দিয়া আছে তেখেতে এইখন গাঁৱত জন্মগ্ৰহণ কৰিছিল। তো ইয়াক ইংৰাজীলৈ অনুবাদ কৰিলে হ'ব হি ৱাজ বৰ্ণ ইন দিছ ভিলেজ। ইয়াৰ পিছত আহিছিল তেখেত মোৰ দেউতাৰ বন্ধু। তো ইয়াক ইংৰাজীলৈ অনুবাদ কৰিলে হ'ব হি ইজ মাই ফাদাৰ্ছ ফ্ৰেণ্ড। ইয়াৰ পিছত 4 নম্বৰত আহিছিল তোমালোক এতিয়া দিল্লীত থাকা নহয় জানো? তো ইয়াক ইংৰাজীলৈ অনুবাদ কৰিলে হ'ব ইউ লিভ ইন দিল্লী নাও এ ডেজ, ডণ্ট ইউ। ইয়াৰ পিছত আহিছিল তুমি অসমীয়া লিখিব পাৰানে? তো ইয়াক ইংৰাজীলৈ অনুবাদ কৰিলে হ'ব কেন ইউ ৰাইট আছামিজ। নেক্সট নম্বৰত আহিছিল যে অহা বহাগ বিহুত আমাৰ গাঁৱলৈ আহিবা। তো ইয়াক ইংৰাজীত অনুবাদ কৰিলে হ'ব প্লিজ কাম টু আৱাৰ ভিলেজ ডিউৰিং দ্য নেক্সট বহাগ বিহু। 7 নম্বৰত আহিছিল আমাৰ গাঁৱত বিহু মঞ্চত পতা নহয়। দ্য বিহু ইজ নট হেল্ড অন ষ্টেজ ইন আৱাৰ ভিলেজ। তাৰমানে কি কৈছে? যে আমাৰ গাঁৱত বিহু মঞ্চত পতা নহয়। 8 নম্বৰত আহিছিলে কিছুমান ডেকা গাভৰুৱে পথাৰত নাচে আৰু গান গায়। তো ইয়াক ইংৰাজীত অনুবাদ কৰিলে হ'ব চাম ইয়থছ sing and dance in the field. Some youths sing and dance in the field. 9 নম্বৰত আহিছিলে তুমি আহিলে এই বিহু নৃত্য উপভোগ কৰিব পাৰিবা। তাৰমানে কি কৈছে? যদি তুমি আহা তেনেহ'লে কি হৈছে? এই বিহু নৃত্য উপভোগ কৰিব পাৰিবা। তো ইয়াক ইংৰাজীলৈ অনুবাদ কৰিলে হ'ব ইফ ইউ কাম you will be able to enjoy this bihu dance. If you come, you will be able to enjoy this bihu dance. ইয়াৰ পিছত একেবাৰে 10 নম্বৰত আহিছিলে তোমাক লগ পালে মই বৰ আনন্দ পাম। তোমাক লগ পালে মই বৰ আনন্দ পাম। তো ইয়াক ইংৰাজীলৈ অনুবাদ কৰিলে হ'ব I shall be very glad to meet you. I shall be very glad to meet you. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ইংলিছ গ্ৰামাৰ প্ৰেক্টিছ ক্লাছ ইয়াতে সামৰিছোঁ। ভিডিঅ' শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।